নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশৰ লগতে বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নতুন দিল্লীৰ যন্তৰ মন্তৰত আমছুৰ উত্তাল প্ৰতিবাদ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 14টা দাবীৰ সমৰ্থনত প্ৰতিবাদ আমছুৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা আমছুৰ। সংখ্যালঘুৰ জীৱন সম্পত্তিৰ নিৰাপত্তা দাবী। অন্যথা লাখ লাখ সংখ্যালঘু ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, SP সকলৰ সন্মিলনত বাল্য বিবাহক লৈ ডাঙৰ সিদ্ধান্ত ল'লে আৰক্ষীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অসমত একেবাৰে শূন্য কৰি নিদিয়ালৈকে চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। অসমৰ সকলো SPক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে নিৰ্দেশ দিলে। ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ চলিব দ্বিতীয় পৰ্যায়ৰ অভিযান বাল্য বিবাহৰ বিৰুদ্ধে। বহু জিলাত বাল্য বিবাহ হ্ৰাস পোৱা বুলি জনাইছে SP সকলে। আমি কাজীসকলে কৰা বাল্য বিবাহৰ পঞ্জীয়ন বন্ধ কৰিম। অসমত বহু বিবাহ বা পলিগেমি চলিব নিদিওঁ। কাজীৰ পৰা আৰম্ভ কৰি বাল্য বিবাহত জড়িত সকলো জেলত যাব লাগিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মহানগৰীৰ পামহি বজাৰত পাচলিত ধৰা পৰিছে বিষাক্ত কীটনাশক দ্ৰব্যৰ উপস্থিতি। এই মুহূৰ্তত জনাবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। খাদ্য সুৰক্ষা বিভাগৰ এক অভিযানত এই তথ্য পোহৰলৈ আহিছে। বিভাগটোৱে বিগত 5 মে'ত বজাৰখনৰ পৰা নমুনা সংগ্ৰহ কৰাৰ ভিত্তিতে বিষাক্ত কীটনাশকৰ উপস্থিতি ধৰা পৰিছিল। খাদ্য সুৰক্ষা বিভাগৰ এক অভিযানত এই তথ্য পোহৰলৈ আহিছে। বিভাগটোৱে বিগত 5 মে'ত বজাৰখনৰ পৰা নমুনা সংগ্ৰহ কৰাৰ ভিত্তিতে বিষাক্ত কীটনাশকৰ উপস্থিতি ধৰা পৰে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, যান বাহন বাইকৰ গৰাকীলৈ ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই ডিজিটেল কৰিব লাগিব আপোনাৰ যান বাহনৰ সকলো নথি পত্ৰ, অন্যথা অচল হৈ পৰিব কাগজৰ সকলো নথি পত্ৰ। এই মুহূৰ্তত আপোনালোকক জনাবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। কেৱল ডিজিটেল পদ্ধতিতহে থাকিব লাগিব লাইচেন্স আৰু RC। 3 মাহৰ ভিতৰত ডিজিটেল কৰিব লাগিব আপোনাৰ বাহনৰ RC আৰু লাইচেন্স, অন্যথা অচল হৈ পৰিব এনে পূৰ্বৰ RC আৰু লাইচেন্স। গাড়ীৰ আন নথি পত্ৰ কৰিব লাগিব ডিজিটেলাইজড। 1 আগষ্টৰ পৰা আবেদন কৰিব লাগিব যান বাহনৰ নথি পত্ৰৰ ডিজিটেলকৰণ প্ৰক্ৰিয়া, অন্যথা ৰাজপথৰ পৰাই আপোনাৰ বাহন জব্দ কৰিব পৰিবহণ বিভাগে। ডিজিটেল কৰিবৰ বাবে কিদৰে কৰিব আবেদন? আবেদনৰ বাবে www.পৰিবহন.gov.in কৰিব লাগিব আবেদন। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।